Hello guys, welcome to my another video. So guys, ৰাতিপুৱাতে ৰেডি হৈ পালোহি স্কুল মানে একাডেমিক পইণ্ট অফ মৰিগাঁও আৰু এতিয়ালৈকে ষ্টুডেণ্টছবোৰ আহি পোৱাই নাই। আমাৰ স্কুলখনত মানডে টু ফ্ৰাইডেলৈকে পুৰা ফুল ক্লাছ হয় আৰু ছেটাৰডে দিনাখন হয় এক্টিভিটি ডে আৰু ল'ৰা ছোৱালীবিলাকো আহি পালেহিয়ে। মোৰো ইয়াত জইন কৰা বেছি দিন হোৱা নাই বাৰু, মই নতুনেই। আমাৰ এই কলিগ ৰেছপেক্টেড দীপক ছাৰে তেখেতলোকক আজি মানে ইনক্লুডিং টিচাৰ আৰু ষ্টুডেণ্টছ সকলোকে যোগা শিকাই আছে। ময়ো মাজে মাজে দুটা এটা যোগা কৰাৰ লগতে বোলো স্কুলৰ গ্ৰুপতো যেতিয়া ভিডিঅ'কেইটা দিবই লাগিব ৰেকৰ্ড কৰি ল'লোঁ। ল'ৰা ছোৱালীবিলাকে মানে যোগা কৰিলেও ইমান এটা মন নিদিয়ে। ষ্টুডেণ্ট যদি এবচেণ্টেই হ'ল মানে এক্টিভিটি ডেত যিহেতু ক্লাছ নহয়, চ' হয়তো গাৰ্জেনবিলাকেও ভাবে ক্লাছ নহয় গৈ পেলাইনো কি হ'ব, বাট এক্টিভিটি ডেত আহিব লাগে কাৰণ বাকীকেইদিনটো পঢ়া শুনা হৈ থাকে। আৰু এক্টিভিটি ডে দিনাখন যিমান ধৰণে পৰা যায় সিমান ধৰণে ষ্টুডেণ্টছবোৰক এক্টিভিটি কৰা যায় যাতে তেওঁলোকে এক্টিভ হৈ থাকে ফিজিকেলি মেণ্টেলি। আৰু দীপক ছাৰেও ধুনীয়াকৈ তেওঁলোকক এখনৰ পিছত ইখন আসন প্ৰাণায়াম সকলোবিলাক কৰাই গ'ল। একাডেমিক পইণ্ট অফ মৰিগাঁও ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন অন্য স্কুলবিলাকতকৈ মানে অলপ বেলেগ ধৰণে যাতে শিক্ষাটো দিব পৰা যায় আৰু শিক্ষাৰ লগতে তেওঁলোকে যাতে এক্টিভিটিৰ লগতো আৰু অলপ ইম্প্ৰুভমেণ্ট কৰিব পাৰে নিজকে, সেই দিশতো আমি টিচাৰ্ছসকলো সদায় এক্টিভ হৈ থাকোঁ যাতে তেখেতলোকক বেলেগ স্কুলৰ ষ্টুডেণ্টছবিলাকতকৈ আৰু এখোজ আমি আগত ৰাখিব পাৰোঁ। এনেদৰে আমি সকলোৱে চেষ্টা কৰি থাকোঁ আৰু দীপক ছাৰেও বহুত ধুনীয়াকৈ তেখেতলোকক আজি যোগা কৰালে। এনেধৰণৰ এক্টিভিটিবিলাক আগতে আমি শংকৰদেৱত পাইছিলোঁ, মানে আজি ইয়াতে একাডেমিক পইণ্টত দেখা পালোঁ, ভালেই লাগিল বহুত। এনেদৰেই ষ্টুডেণ্টছবিলাকে যোগা কৰিলে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, যদি চাই ভাল পালে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।